এইটো হোমমেড চুলি কাটন কন এইটো মালটো দেখিছা নাই কি বনাই কেনেকুৱা পাইছ এইটো কাটটো অলপ বেলেগ ষ্টাইল কাট হৈছে বুজিছ ফইন কাট ফইন কাট বুলি কয় এইটো এটা বেলেগ ষ্টাইল হ'ব এইটো চুলিটো এনেকে কৰি ল'ব পাৰিব কেনেকে কৰি ল'ব পাৰিব এই বস্তুটো এনেকে আহিব গোসাঁই তাৰপিছত এইটো আহিব এইটো তাৰপিছত চাই থকা দে 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 সেইটো লৈ আছা বহুত বাহিৰ তোমাৰ চুলি জয় শ্ৰীৰাম কি নিশ্চয় অৱস্থা নাই আমাৰ ছোৱালী চুলি কাটি আছো ভয় পু কৰি দিব লাগে মোক মোক বহুত কথা আই কবা দিছে দিছে মই তাৰমানে মাজে মাজে এই চুলি কাটি থাকো কেনেকুৱা লাগিছে কব এগৰাকী চুলি কাটি আছো আজি ছোৱালী নিজৰ তকলো নক এইখিনি থৈ দিব দিছে তাই এইখিনি থৈ দিম চাই থাকক আপোনালোকে হ'ব এইটো বেলেগ কি সজুৱাই নেকি সজুৱাই সজুৱাই যায় আজিৰ পৰা এটা বেলেগ লুকত আহি যাব ছোৱালীজনী আপোনালোকে চাই থাকিব একদম লুকটোৱে বেলেগ হৈ যাব এইটো অলপ বেলেগ লুক দি আছো আমি ছোৱালীৰ লুক সলনি কৰি আছো ছোৱালীৰ চুলি কাটি আছো একদম টিকনি ৰাখি দিম বামুণৰ নিচিনা দেখিব কৈ লোৱা উকনি হৈছে এইবিলাক উকনি 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 হৈছে উকনি উকিয়াই দিব লাগে তাই বোলে গাটো খজুৱাই থাকে মানে এয়া উকনি ছোৱালীৰ চুলিত উকনি এইকাৰণে চুলি কাটি দিয়া লাগে তকলো এইবিলাক 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 লাগি গ'ল লাগি গ'ল লাগি গ'ল উকনি 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 এয়া উকনি এয়া উকনি এয়া উকনি উকনি মাজতে উকনি মাৰিবলগীয়া হৈছে এইটো এইটো উকনি মাৰিব লগা হৈছে তুমি নামটোৱে নাম্বাৰটো লিখি দিবা বেলেগ ষ্টাইল হৈ গ'ল এই তাতকৈ বহুত ভাল মাক সুধাচোন মা ষ্টাইলটো কেনেকুৱা লাগিছে সুধাচোন এইটো ষ্টাইল এইফালে ঘূৰি যাচোন এইফালে ঘূৰি যাচোন এইফালে ঘূৰি যা এইটো কেনেকুৱা লাগিছে বাৰু এইটো ষ্টাইল আচ্ছা ওচৰৰ পৰা কেমেৰা দেখুৱাব লাগিব চাওক ঘূৰি 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 এইটো ষ্টাইল কেনেকুৱা লাগিছে বাৰু এই ছোৱালী ষ্টাইল চাওক এইফালে এইফালে এইটো বেলেগ এটা ষ্টাইল এইটো মুৰ্গী ষ্টাইল সিফালে চাওক এইটো চাওক এই আমাৰ ছোৱালী নৃত্য দেখিছেনে বাৰু চুলি কাটিব লাগে নৃত্য কৈ যাব এয়া চুলি ষ্টাইল চাওক চুলি ষ্টাইল চাওক চুলি কি ষ্টাইলত কাটি দিয়া গৈছে একদম বৰ বেলেগ ষ্টাইল এইটো এনেকৈ থম আকৌ এইটো এটা বেলেগ হ'ব এইটো ষ্টাইলটো আমাৰ অলপ আনকমন আহি গ'ল ৰিজলিউশ্যন কিহৰ বেংকৰ একাউণ্টটোৰ ৰিজলিউশ্যনটো 300 দিব পাৰা 240 এয়া ফুকিয়াই থাকিব লগা হৈছে এইফালে আহি গ'ল আৰু এটা হা মিছেছে অনলাইন কাম চলাই আছে এইয়া ভিতৰৰ ফালে দেখুৱাই আছো এইয়া দোকানৰ ভিতৰত চলাই আছে মানুহজনী এনেকে ঘূৰি আছে টিম 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 ফুকৈ দিওঁ চাগে এতিয়া এবাৰ এনেকে ঘূৰি আছেন চুলি কাটো দেখুৱাই দিয়ে মানুহ হাই ফ্ৰেণ্ডছ কৈ দিয়া বা হাই ফ্ৰেণ্ডছ কৈ দিয়া কেনেকৈ হাই ফ্ৰেণ্ডছ এইটো বোলে হাই ফ্ৰেণ্ডছ এইটো আচ্ছা এতিয়া আমি অলপ বেলেগ কাটিম টিকনি লাগিব ন 105 KB নহ'ব 100 KB হ'ব লাগিব মানে তুমি ৰিচাইজ কৰি দিয়া এইখিনি কাটি দিম সেইখিনি টিকনি লাগিব নহয় আকৌ তোমাৰ টিকনিডাল সেইখিনি নাথাকিলে কেনেকৈ হ'ব এইখিনি দিয়া দিয়া জলদি বাকীখিনি কাটি দিওঁ এই ফ্ৰণ্ট চাইডটো কাটি দিওঁ অলপ 1 2 3 জয় শ্ৰীৰাম কি এইটো হ'লেই
একো কৰিব লাগে অৱস্থা দেখক আমাৰ ছোৱালী এইখিনি আৰু অলপ বেছি আছে বেছি নাই আছে এই বাৰু জয় শ্ৰীৰাম ৰবা চুলিটো কাটিবলৈ ভালকে দিব লাগিব না তেতিয়াহে ময়ো মানে ষ্টাইল কৰি কাটিব পাৰিম তোমাক দেখিবলৈ ধুনীয়া দেখা কৰিব পাৰিম এয়া তোমাক কোনোবাই চুলি কাটি দিব ইমান ধুনীয়া ধুনীয়া চুলি কাটি দিছো মৰম কৰি কৰি আবেলি সময়ত আকৌ তোমাক এটা কিবা এটা কি খাই ভাল পোৱা বোলা কৈ দিয়া গাইজক কৈ দিয়া কি খাই ভাল পোৱা কোৱা কি খাই ভাল পোৱা কৈ দিয়া কি মৰম খাবা আনি দিম দে কোৱা বাদাম মৰম কিবা এটা ভাল পাই এইবাৰ 1 2 3 বুলি কোৱাৰ পিছতে আৰু চুলি কাট নাই শেষ বুলি কম হা 300 নহয় মাৰ্কশ্বিটখন দিব লাগিব 150 নালাগে 100 দিলে হ'ব এইটো মা হ'বনে অ' মা হ'বনে কোনটো অ' হা আগমুটো আছে ঐ এইখিনি আছে বোলে অলপমান চুলি এইখিনি চুলি কাটিলে হৈ গ'ল আৰু তোমাৰ এইটো একেবাৰে তুমি একেবাৰে পুৰা গা ধুব পাৰিবা আজি তুমি মটৰ লগাই ল'বা পাইপ লগাই ল'বা হা পাইপ লগাই লৈ গা ধুবা হা মানুহজনী চাব লাগিব নে মই ঐ এনেকুৱা ধুনীয়া দেখা হৈ গ'লচোন আৰু এবাৰ আছে হৈ গৈছে অ একো বেয়া হোৱা নাই তুমি হেপী পানী পাই দেখুৱাই দিয়া এইটো ষ্টাইলটো কেনেকুৱা হৈছে তোমাৰ এইটো দেখুৱাই দিয়া এইটো আমি কেনেকে বান্ধিম কৈ দিয়া এইটো এনেকে ল'ম লৈ এনেকে গৈ এইটো গৈ মাকৰ নিচিনা খোপা বান্ধিব আৰু এইটো হৈছে এইটো খোপা বান্ধিব এয়া দেখিছেনে কিমান ধুনীয়া খোপা বান্ধি দিছো চাওক এবাৰ আমাৰ এবাৰ চুলিৰ কাটটো আহি গ'ল গোসাঁই কেনেকুৱা হ'ব বোলে কাটটো কিম জম এই চুলি কাট এবাৰ এই চুলি কাটটো কিম জম হ'ব এইটো এবাৰ চাই থাকক কেনেকুৱা ডিজাইন চুলি কাট হ'ব এবাৰ এইটো চুলি কাটত উপনি নৰয় এইটো চুলি কাটত লিখা পূজালা নৰয় এইটো চুলি কাটত হাঁহি থাকে মানুহে এইটো চুলি কাটটো কাটটোৱে বেলেগ হ'ব এইটো খট্টা মিঠা চুলি কাট হ'ব নে গোসাঁই এইটো খট্টা মিঠা চুলি কাট হ'ব ফোন এটা আহিছে ফোনটো ৰিচিভ কৰি লওঁ চেঞ্জ কৰি লৈছো নতুন ব্লেড নতুন ফৰ্মেট সাইজটো 9 এইয়া এবাৰ কিম জমিম আহি গ'ল ধুনীয়া গোসাঁই আহি গ'ল এই ধুনীয়া ছোৱালী এজনীতকৈ ধুনীয়া ছোৱালী একো নাই আৰু এজনী ছোৱালীয়ে চব চুলি কাটিব দিয়ে নহয় চুলিটো ধুনীয়াকৈ কাটিব দিয়ে মা কৈছে কিম জম বনাব দিছে হয় নহয় বনাব দিছে নে নাই এতিয়া ঘূৰি দিয়া এনেকে এইখিনি এনেকে নকওঁ একো নাই হৈ যাব 100 KB ভিতৰত দিব লাগে যা গোসাঁই যা তাৰপিছত চাওঁ এইটো আমি মটন এটা আনিমগৈ দেই আজি মটন খাম দেই মটন আনিমগৈ নে কি মটন খাবা টকলো কৈ যাব বোলে টকলো নাকালে দেই এইটো কয় আমাক কি অসমীয়াত কি বুলি কয় বাটিকাট বুলি কয় এইটো কয় বাটিকাটৰ এগৰাকী মানুহ চাওক এগৰাকী মাথাত বাটি এটা বহাই পেলাই কাটি দিলে আগতে বাটিকাট বুলি কয় এইটো আমাৰ এইটো বাটিকাটৰ মানুহ এইটো নামটো মলু বাটিকাট এইটো নামটো এদিন কোন চা এদিন মলু হয় নহয় এদিন মলু হয় এদিন মলু হৈ গ'ল ফ্ৰেণ্ডছ সেইখিনি চুলি কাটিলো এতিয়া কাটি হ'ল চুলি ছোৱালীজনী ঘৰলৈ গ'ল আৰু ময়ো এতিয়া নিজে চাফা হওঁগৈ সেয়াই আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ইনবক্সত প্ৰথমে থেংক ইউ